A to Z নলেজ আছামিজ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইখিনিতে আপোনালোকক জনাই থওঁ যে আগৰ ভিডিঅ'বোৰত আপোনালোকৰ বাবে যিবোৰ সাথৰ আগবঢ়োৱা হৈছিল, তাত যিসকলে শুদ্ধ উত্তৰ দি মন্তব্য দিছিল, তেওঁলোক আটাইৰে নামবোৰ মই এই ভিডিঅ'টোৰ শেষৰ ফালে জনাই দিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এই ভিডিঅ'টোতো আগৰ দৰে মন্তব্য দিব বুলি আশা ৰাখিলোঁ। আহক এতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৩ ১৩ মধ্যে ১২ ৯ দি যোগ কৰা মোৰ স্বামীৰ নাম পাবা। আকৌ এবাৰ কৈ দিছোঁ। ৩ ১৩ মধ্যে ১২ ৯ দি যোগ কৰা মোৰ স্বামীৰ নাম পাবা। জানেনে এই সাথৰটোৰ উত্তৰটো? এই সাথৰটোৰ উত্তৰ হৈছে ৬০। ৩ ১৩ গুণ ৩৯, তাৰ লগত ১২ যোগ কৰিলে হ'ব ৫১, ৫১ৰ লগত ৯ যোগ কৰিলে হ'ব ৬০। হয়নে বাৰু উত্তৰটো? শুভঙ্কৰৰ ফাঁকি ৬০ৰ ৬০ গ'লে বাকী থাকে ৫৯। আকৌ এবাৰ কৈ দিছোঁ। শুভঙ্কৰৰ ফাঁকি ৬০ৰ ৬০ গ'লে বাকী থাকে ৫৯। কি বাৰু উত্তৰটো জানেনে? ইয়াৰ উত্তৰটো হৈছে ৬০ মিনিটে ১ ঘণ্টা, ৬০ ছেকেণ্ডে ১ মিনিট, ৬০ মিনিটৰ ৬০ ছেকেণ্ড গ'লে বাকী থাকে ৫৯ মিনিট। হয়নে বাৰু? ৩৬৫টা হাতীৰ পাল, দ্বাদশ পৰ্বতত চৰে সৰ্বকাল, ৩০ কুম্ভত খাই পানী, ৭টা স্তম্ভত বান্ধি থয় আনি। এই সাথৰটোৰ উত্তৰটো জানেনে বাৰু? সাথৰটোৰ উত্তৰটো হৈছে এবছৰ। ৩৬৫টা হাতী মানে ৩৬৫ দিনে এবছৰ, নহয় জানো? দ্বাদশ পৰ্বত মানে ১২টা মাহৰ কথা বুজোৱা হৈছে। ৩০ কুম্ভ মানে ৩০ দিনত এমাহ, আৰু ৭টা স্তম্ভত বান্ধি থয় আনি বুলি যে কৈছে, ৭টা স্তম্ভ মানে ৭ দিন, ৭ দিনত এসপ্তাহ। হয়নে বাৰু? ডেকা কালত আকাশ বোৱা, বুঢ়া কালত তল মোৱা। ডেকা কালত আকাশ বোৱা, বুঢ়া কালত তল মোৱা। কি বাৰু জানেনে? উত্তৰটো হৈছে বাঁহ গছ। এইবাৰ আপোনালোকৰ বাবে এটি সাথৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাব। শদিয়ালৈ নাযাবা, সৎফুল নাখাবা, কেঁচা পাতত নাবান্ধিবা লোণ, উপজিয়ে লৰ মাৰে কোন। বন্ধুসকল, আগৰ সাথৰবোৰত যিসকলে শুদ্ধ উত্তৰ দিছিল তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিছোঁ। মৃন্ময়ী কলিতা, ৰেৱত লিগিৰা, দেৱ শৰ্মা, মণি দেৱী, লক্ষী কোঁৱৰ, বন্তি দৈমাৰী, জিতু পাটনায়ক, ধূলিৰাম ৰিচং, ৰূপালী ভট্টাচাৰ্য, চাৰিকা কৈবৰ্ত শিৱসাগৰ, নাইট্ৰক্স গেমিং, মৃদুস্মিতা শৰ্মা, ডিয়ান নাকি, ইক্ৰামুল হুছেইন, জুনু ৰাজখোৱা, কানু পাল, অনিমা কলিতা, মনালিছা ভ্লগ, মিনু দাস, ৰাকেশ বি জে, ফিৰজ ওৰাং, মামু যোগী, বৰ্ণালী ৰয়, নগেন মোহন, গায়ত্ৰী ডেকা, জ্যোতি গোস্বামী ভট্ট, ৰূপেন হালৈ, আজাদ আলী, অৰুণ পাঠক, বাবু বৰা, অলকা কলিতা, কল্পনা গগৈ,
বিজয় সাগৰ, ৰফিদা বেগম, বিদ্যুৎ কাকতি, প্ৰহ্লাদ লহকৰ, প্ৰাঞ্জল গগৈ, ইণ্ডিয়ান গেমাৰ, শৈল্য তালুকদাৰ, ৰফিকুল ইছলাম আৰু হাছনাৰাজ ভ্লগছ। আপোনালোক আটাইকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।